গাইস ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে যে আমাৰ মগজুটো আৰু জীৱনটো ক্ষেত্ৰৰ দৰে আৰু যিয়ে এই কথাটোক জানে তেখেতক ক্ষেত্ৰজ্ঞ বুলি কোৱা হৈছে। এতিয়া ক্ষেত্ৰ মানেনো কি? ক্ষেত্ৰ মানে হৈছে খেতি। এখন মাটিডৰাত বা পথাৰত আমি কি ৰোওঁ আমাৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি যদি সেই পথাৰত বা মাটিডোখৰত ধান ৰোওঁ তেনেহ'লে ধানেই দিব। যদি মটৰ ৰোওঁ তেনেহ'লে মটৰেই দিব। যদিহে আমি দালি ৰোওঁ তেনেহ'লে দালিয়েই দিব। যদিহে আমি টমেটো ৰোওঁ তেনেহ'লে টমেটোই দিব। সেই মাটিডৰাত যদি এতিয়া মই বিষৰ গুটি দিওঁ তো বিষৰ গুটিয়েই উৎপাদন হ'ব বা বিষৰ গছেই কি গজি উঠিব আৰু সেই গছৰ পৰা বিষৰ ফল হ'ব। তো ঠিক আমাৰ মগজুটো তেনেকুৱাই। আমি আমাৰ সুখ শান্তিৰ পৰা আৰম্ভ কৰি আমাৰ সফলতা এইটো সকলো আমাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিছে, আমাৰ মগজুৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি মগজুত কি ৰৈ আছোঁ আচলতে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে গাইজ নিজৰ চিন্তাটো সদায় পজিটিভ কৰক, তেনেহ'লে আমি সঁচাই এদিন সঁচা এটা অৰ্থপূৰ্ণ জীৱন পামেই, এটা ভাল ফিউচাৰ পামেই। তো গাইজ আমাৰ মগজুটো সেই মাটিডৰাৰ নিচিনাই, কোনো ভাল বেয়া বিচাৰ কৰিব নাজানে। আমাৰ চেতন মনটো জানে, কিন্তু আমাৰ যিখিনি মগজু মেইন মগজু সেইটোৱে ভাল বেয়া বিচাৰ কৰিব নাজানে। তো গাইজ সদায় পজিটিভ থাকক, সদায় সফল হোৱাৰ কথা ভাবক, তেনেহ'লে নিশ্চয় সফল হ'বই। তো আজিলৈ ইমানেই, ধন্যবাদ।